নমস্কাৰ, মই কল্পনা বৈশ্যে কৈছোঁ। যোৱাকালি ছোৱালী মাষ্টাৰ্ছ কৰা আৰম্ভ কৰিলে, ল'ৰাই ফাইনেল ইয়েৰত সোমাল, সেইটো কৈ সামৰণি মাৰিছিলোঁ। আৰু আপোনালোকক মই আচল কথাটো কোৱাই নাই, ইউনিভাৰ্চিটি দুখনৰে নাম কোৱা নাই। যদি আপোনালোকৰ ল'ৰা ছোৱালী বা যিবিলাক ষ্টুডেণ্ট আহে তেওঁলোকে মানে ভৱিষ্যতলৈ জানিব পাৰে আৰু ইউনিভাৰ্চিটিৰ আণ্ডাৰত এনেকৈ যোগাযোগ কৰিব পাৰে, সেইবাবে মই ইউনিভাৰ্চিটি দুখনৰ নাম ক'ব ল'লোঁ। ল'ৰাটোই মাষ্টাৰ্ছ কৰিছিল জাৰ্মানৰ টেকনিকেল ইউনিভাৰ্চিটি অফ মিউনিকত, এইটো TUM বুলি কয়। তাৰ ছাবজেক্টটো আছিল আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আৰু ডিপাৰ্টমেণ্টটো আছিল কম্পিউটাৰ চায়েন্স। আৰু ছোৱালীটোই মাষ্টাৰ্ছ কৰিছিল কানাডাৰ ভেনকভাৰৰ চাইমন ফ্ৰেজাৰ ইউনিভাৰ্চিটিত হিউমেন কম্পিউটাৰ ইণ্টাৰেকশ্যনত। IITত এইটো ডিজাইন বুলি কয়, এই একে ছাবজেক্টৰ ওপৰতে কৰিছিল। আৰু মই আগতে কৈছোঁৱে, ল'ৰাইও ইনকাম কৰি মাষ্টাৰ্ছ কৰি গৈ আছে, ছোৱালীও স্কলাৰশ্বিপ পাইছিল যদিও ইনকাম কৰিব লগা হৈছে। আৰু ময়ো আহিলোঁ 6 মাহ পিছত। প্ৰথমতে ছোৱালীজনী ষ্টুডেণ্টৰ লগত একেলগে আছিলে, ৰুমটো বেলেগ আছিলে, টয়লেট আৰু কমন কিটচেনৰ লগত আছিলে। অলপ কম পইচাতে হৈছিল, কিন্তু মই যেতিয়া আহিলোঁ অলপ বেছি পইচা লগা হ'ল। তাই আগতেই কৰিছে এছিষ্টেণ্ট টিচাৰ, আৰেও কৰিছে, আৰু মই অহাতে কাৰণে সুবিধা হ'ল। আৰু এনেকৈ আগতে কৈছোঁ মই ভিডিঅ'ত কেনেকৈ আহিছিলোঁ, কি কথা, আজি আৰু কৈ নাথাকোঁ। আৰু মানে ল'ৰা ছোৱালী গম পাইছিল যে মাষ্টাৰ্ছ কৰি থাকোঁতে পেপাৰ পাব্লিছ কৰিব লাগে, তো জানে। আৰু ছোৱালী অলপ আগতেই কৰিছিল এখন পেপাৰ পাব্লিছ, কিয় মানে সেই ছাবজেক্টটোৰ ওপৰত মানে PhD কৰিবৰ কাৰণে সুবিধা হয়, পেপাৰ পাব্লিছ হ'লে সুযোগ পায়। আৰু সেই এনেকৈ পেপাৰ পাব্লিছ কৰিলে মানে ৰিচাৰ্চ বিভাগৰ চাকৰি পোৱাটো সুবিধা হয়। সেইকাৰণে পেপাৰ পাব্লিছ কৰাত গুৰুত্ব দিছিল সিহঁতে। ল'ৰাটোৱে মাষ্টাৰ্ছ কৰি থাকোঁতে IEEE ইণ্টাৰনেশ্যনেল কনফাৰেন্সত পেপাৰ পাব্লিছ কৰিছিল, আৰু সেই পেপাৰখন প্ৰেজেণ্ট কৰাৰ বাবে দক্ষিণ কোৰিয়াত গৈছিল। আৰু সেইখন কনফাৰেন্সত বেষ্ট ষ্টুডেণ্ট পেপাৰ এৱাৰ্ড পাইছিল ল'ৰাটোৱে। আৰু সেইখন আছিল নাম্বাৰ 1 ইণ্টাৰনেশ্যনেল কনফাৰেন্স। ল'ৰাটোৱে ভাল পাইছিল গৈ, বহুত সুখী হৈছিল আৰু বহুত কথা জানিব পাৰিছিল। কনফাৰেন্সত গ'লে বহুত মানুহ লগ পায়, বহুত কথা জানিব পাৰে। সি সেইবিলাক নিজৰ খৰচতে চব টিকেট কৰিছে, চব কৰিছে, আৰু নিজে খৰচ কৰি আমাক জনাইছিল, আৰু ক'ত যাব, কেনেকৈ থাকিব, এইবিলাক জনাইছিল। আৰু আমিও ভাল পাইছিলোঁ পেপাৰখন পাব্লিছ হোৱাৰ কাৰণে, আৰু যিটো এৱাৰ্ড পালে সেইটোৰ কাৰণে আমি ল'ৰাও সুখী হৈছিল, আমিও সুখী হৈছিলোঁ। আৰু সেনেকৈ ছোৱালীজনীও কেইবাখনো পেপাৰ পাব্লিছ কৰিছিল। তাই যেতিয়া গুৱাহাটী IITৰ পৰা ইণ্টাৰ্ণশ্বিপ কৰিব আহিছিল ইয়াৰে কানাডাৰ ভেনকভাৰত চাইমন ফ্ৰেজাৰ ইউনিভাৰ্চিটিত, তেতিয়াই তাই ৰিচাৰ্চ কৰা ছাবজেক্টটোৰ ওপৰত মানে পেপাৰ পাব্লিছ কৰিছিল। এই প্ৰজেক্টটোৰ ওপৰত এখন পেপাৰ পাব্লিছ কৰিছিল। আৰু তাৰপিছত তাইতো আৰু IITত ঘূৰি গ'ল। যেতিয়া মাষ্টাৰ্ছ কৰিব আহিল, মাষ্টাৰ্ছ কৰিলে, তেতিয়া ল'ৰাক নিছিলে। তাৰপিছতো কেইবাখনো পেপাৰ পাব্লিছ কৰিছিল। তাইৰ বিভাগৰ নাম্বাৰ 1 ইণ্টাৰনেশ্যনেল কনফাৰেন্স CHI, সংক্ষিপ্তত CHI বুলি কয়, তাতে পেপাৰ পাব্লিছ কৰিছিল।
আৰু ছোৱালীও সুখী হৈছিল। তাই এবাৰ পেপাৰ পাব্লিছ কৰিব গৈছিল, তেতিয়া অনলাইন হোৱা নাছিল। দ্বিতীয়বাৰ পেপাৰ পাব্লিছ কৰোঁতে মানে অনলাইন হৈছিল আমাৰ ৰুমৰ পৰা, কৰোণাৰ সময় আৰু ঠিক তাইৰ মাষ্টাৰ শেষ কৰাৰ আগমুহূৰ্তৰ কথা। আৰু এনেকৈ পেপাৰ পাব্লিছ কৰাৰ পিছত সুযোগ সুবিধা পায়, চাকৰিত হওক বা PhDতে হওক, সেইকাৰণে কৰিলে ভাল। ইহঁত দুটাই কৰিছিল আৰু অলপতো পঢ়া শুনা বা ইনকাম কৰি থকাৰ ভিতৰত আৰু এইখিনি এটা এক্সট্ৰা আহে আৰু ষ্টুডেণ্টে এইখিনি মানে কৰিলে ভাল হয় আৰু সুবিধা হয় PhD বা চাকৰিত। সেইকাৰণে ইহঁতে কৰিছিল। আৰু মানে ফৰেনত আহিলে কি হয়, এটা কথা ক'বই লাগিব, ল'ৰা ছোৱালী মানে নিজে কৰি কাম কৰি ৰান্ধি বাঢ়ি খাব পৰা হ'লে ভাল। কিয় মানে ইয়াতে নিজে চলিব লাগিব। আৰু নিজে কিটচেন কমন হ'লেও নিজে বজাৰ কৰা, ৰন্ধা বঢ়াখিনি নিজৰে কৰে বহুতে। আমাৰ ল'ৰা ছোৱালী কৰিছিল আৰু সেইটো গম পাওঁ। আৰু সেইখিনি আমাৰ পৰা শিকিছিল সিহঁতে আগৰ পৰাই। আমি নিজে কৰিছিলোঁ যে কামবিলাক, সেইকাৰণে সিহঁতে মানে তেতিয়াৰ পৰাই শিকিছিল আৰু কামবিলাক কৰা। কিন্তু মই যেতিয়া আহিলোঁ, ছোৱালীৰ লগত আছোঁ, তেতিয়া ছোৱালীক সহায় কৰিছোঁ মই, কিন্তু ল'ৰাৰ লগত মই নাই। মাষ্টাৰ্ছ কৰাৰ পিছতো যোৱা নাই। আৰু এতিয়া মানে ঠিক আমি আৰু যাম আৰু ছোৱালীৰ মাষ্টাৰ্ছ শেষ হ'লে এনেকৈ ডিচিশ্যন লৈছিলোঁ। ছোৱালীও খুব ভাল পাইছিল আমি জাৰ্মানত যাম। জাৰ্মানত গৈ মানে লগ ধৰিম আৰু দাদাক, ফুৰিম অলপ। ঠিক কৰোণাৰ মানে লকডাউন হৈ গ'ল সেইটো সময়ত, ছোৱালীৰ যেতিয়া মাষ্টাৰ শেষ কৰে। আৰু সেনেকৈ ল'ৰাই পেলাই আগতে মাষ্টাৰ শেষ কৰিছে। পেপাৰ পাব্লিছ কৰাৰ পিছত এইবিলাক মাষ্টাৰ্ছ শেষ কৰিছে আৰু এনেকৈ কামো কৰি আছিল। আৰু এইটো কথাও ক'ব লাগিব যে ইয়াতে মাষ্টাৰ শেষ কৰাৰ পিছত প্লেচমেণ্ট নাই, যেনেকৈ IITত আছিল বা বহুতত থাকে, ইয়াতে নাই। সেইকাৰণে চাকৰি মানে নিজে বিচাৰিব লাগে। আৰু নিজে এইবিলাকত মানে ক'ত কেনেকৈ পায়, নিজে মনোযোগ দি কৰি পেলাই চাকৰিত এনেকৈ মানে সোমাব পাৰে। আৰু এইখিনি মই ক'লোঁ আৰু আজিলৈ এৰিছোঁ, বহুত দীঘলীয়া হয়। আৰু মই অহাকালিলৈ ক'ম আৰু কিছু কথা। আৰু আপোনালোকলৈ পুনৰ সেৱা আৰু মৰম যাচিলোঁ।